প্ৰভুৰ আমাৰ চবৰে মৌলিক অধিকাৰ আছে, হয় না নহয়? আমাৰ বহুত মানুহক বুজাই দিব লাগে। আমাৰ সংবিধানত লেখা আছে যাই যি ধৰ্ম নলওক, মৌলিক অধিকাৰ হয় না নহয়? আমাৰ মানুহে বুজাই দিব নোৱাৰে। আমাৰ ইয়াতে এখন বিয়াৰ আহিছিল, বিয়াৰ অহৰণীয়া, তাও মানে হোম যজ্ঞ দি বিয়া পাতে। মই কৈছোঁ হোম যজ্ঞ দি বিয়া পাতিলে কি হ'ব? ঈশ্বৰক চিন্তা কৰক। মই তাক বুজাইছোঁ, বুজাইছোঁ তেওঁ আমাৰ মতে বিয়া হ'ল। গতিকে মৌলিক অধিকাৰ, কিন্তু সেইবুলি পূজা পাতল কৰাটোতো কোনাই নহয় ধৰ্ম কৈছে নেকি? পূজা পাতল কৰাটো ধৰ্ম কৈছে নেকি? এক ঈশ্বৰক ভজনা কৰাটো ধৰ্ম কৈছে। পূজা পাতালটোতো মানে কি কৈছে, হয় না নহয়? বিজ্ঞানো অতি কোনাই পূজা পাতালৰ কথা, হয় না নহয়? পূজা পাতালটো বেবিছে আমাৰ এক ঈশ্বৰক যদি চিন্তা কৰে, এক ঈশ্বৰক চিন্তা কৰাজনে সেইজনে আচলতে এক সনাতন, যিজন সনাতন, হয় না নহয়? চিন্তা কৰাটোৱে সেইটোৱে ধৰ্ম, বাকী ধৰ্ম বুলি কোনাই আমি জানাত, আৰু বিজ্ঞানেও সেইটো কৈছে। গতিকে আমাৰ এতিয়া আৰু ভকতক কিছুমান কথা আমাৰ ক'ব লগা আছে। আমাৰ এই তুলসী তলত চাকি দিয়া, আমাৰ ভকতে আৰু কিছুমান বস্তু মোবাইলত নেব উঠাই, বুজিছে না? কিছুমান বস্তু মোবাইলত উঠাই দিব নাগে। প্ৰভু কৈছে কি, হয় না নহয়? এতিয়া চাকি ঘৰত জ্বলাওঁ, আমি সিদিনা চাকি নজ্বলাওঁ, কিন্তু আমাৰ দৈনন্দিন নহয় চাকি জ্বলেই না আমাৰ সদায় গধূলি। আমি এতিয়া ভেলাঘৰ সকলোৱে বান্ধিব পাৰে, প্ৰভুৱে সকলো কৈছে সকলোৱে পুব পাৰে ভেলাঘৰ বান্ধি, কিন্তু তাত পূজা কৰিব নোৱাৰে, এই চাউল ছটিয়াব নোৱাৰে। সকলোৱে ভেলাঘৰ জ্বলাব পাৰে। মই আজি ক'লোঁ আমাৰ ভকতসকলৰ কথাটো কৈছোঁ, সকলোৱে ভেলাঘৰ জ্বলাব পাৰে, কিন্তু তাত খালি এই চাউল ছিটাব নোৱাৰে। সেইটোৱে আগ দিছে প্ৰভু ঈশ্বৰে যিখিনি বস্তু দিছে এইখিনিহে চিন্তা কৰিব। কাৰণ আৰু হোৱাটছআপ, ফেচবুক এইবিলাখানে কৰি দি দিয়ে বিতৰ্ক সৃষ্টি, বিতৰ্ক আহি যায়। সেই বিতৰ্কটো কৃষ্ণগুৰু ভকতে আমাৰ কিয়? কৃষ্ণগুৰু ভকতৰ প্ৰতিটাকে চিন্তা কৰি থাকে, চবে কৰে কেনেকৈ ক্ৰু লওঁ কৃষ্ণগুৰু ভকতৰ, কেনেকৈ ক্ৰু লওঁ চবে চাই থাকে। সেইকাৰণে সেই চান্সটো যাতে আমাৰ ভকতে কাকো নেদে। কাৰণ আমাৰ এতিয়া কৃষ্ণগুৰু ধৰ্মটোকে ভয় কৰে সকলে। অসমত সকলোৱে কয়, প্ৰতিজন যিমান মানুহ নাহক, যে আপোনালোকৰ ধৰ্মটো আচাই শ্ৰেষ্ঠ এতিয়া, আৰু কৃষ্ণগুৰুহে ৰক্ষা কৰিব লাগিব গোটেই পৃথিৱী। চাওক কিমান ডাঙৰ কথা, হয় নে কয়? হয়, যদি আমাৰ ভকতে যদি এতিয়া প্ৰচাৰত লাগব লাগে, প্ৰচাৰ কৰক, প্ৰভুৰ মহিমা প্ৰচাৰ কৰক, ধৰ্মটো প্ৰচাৰ কৰক, তেতিয়াহে আমাৰ কামত আহিব। এই বেলেগ বেলেগ কথা এইবিলাক বিতৰ্কত আনি লাভ নাই। আমি আমাৰ কৰ্ম, প্ৰভুই কি কৈছে যে ভক্তি কৰা, নাম ল আৰু মানুহক বুজক। গতিকে অহয় না মানুহক আমি বুজাব লাগে, দৰ্শনাৰ্থীক বুজাব লাগে। তেওঁ ভালদৰে বুজাই দিব লাগে। তেওঁ সুধিলে, মোৰ তাতে পৰহি আহিছে, টিহুৰ পৰা আহিল, তাহোঁ ধৰ্ম বুলি ক'লে তাহোঁ বেয়াই পায়, ধৰ্ম বুলি ক'লে বেয়া পায়। প্ৰভু আপুনি নাজানো, আপুনি কি মহিমা কি দেখালাক, আপুনি আপোনাৰ হেৰিতে আহিছোঁ, প্ৰেমতে আহিছোঁ, আমিতো বেয়াই পাওঁ ধৰ্ম। চাওক সেনেকুৱা মানুহো আছে, আৰু নাস্তিকো আছে, তথাপিতো আশ্ৰমত কিন্তু সি আহিয়ে গৈছে। আমাৰ নাস্তিকে আমাৰ সিদিনা আমাৰ যে গায়ক যে কি ছোৱালীটো যে গালে, শুভাংগিনীৰ দেউতাকটো নাস্তিক, কিন্তু ইয়াতে এই ভাত তাত খাই গ'ল। এইবিলাক বেলেগ। কাৰণ কিয়? ঈশ্বৰক নাম না মানুহ পৃথিৱীত কোনো নাই, মানবাই লাগিব। সি ক'ব পাৰে, বহুত কথা ক'ব পাৰে, কিন্তু ঈশ্বৰ নাই বুলি পৃথিৱীত কোনেও ক'ব নোৱাৰে। কিয়? তুমি চলচ কৰিব পাৰা, তোমাৰ ইয়াতে ঈশ্বৰ আছে, হয় না নহয়? ঈশ্বৰৰ দূৰতো যাব নালাগে, হয় না নহয়? হা, তেৰা চাই তুষ্পে যো পহুবন মে বাস, কস্তুৰিকা মীৰক যো ফিৰ ফিৰ ঢুণ্ডে ঘাস। তোমাৰ ঈশ্বৰ তোমাতে সমাহিত হৈ আছে। যেনেকৈ ফুলত সুগ্ৰাণ সন্নিৱিষ্ট হৈ থাকে, নাভিত কস্তুৰি থকা মৃগটোৱে কস্তুৰি বিচাৰি বাহিৰত হাবাথুৰি খায়। আমাৰো সেনেকুৱা হৈছে, বাহিৰত হাবাথুৰি খাইছে। ঈশ্বৰ দূৰত যাব লাগে, ইয়াতে আছে, আছেনে নাই? প্ৰত্যেকজন ভকতৰ হৃদয়ত ঈশ্বৰ আছেনে নাই? হা, ঐ আত্মত বিচাৰি চোৱা, ঐ আত্মৰ ভিতৰে আছে নিজ গুৰু, চিনি জানি হেৱা ও কৰায়া কি নিজ গুৰু, আত্মত বিচাৰি চোৱা। আত্ম মানে দেহৰ ভিতৰতে ঈশ্বৰ আছে। খালি প্ৰভু ঈশ্বৰে কৈছে, মই যিটো নাম দিছোঁ তোহাক, এই নামটো, হয় নে নহয়, ঘৰখন কৰ। তেতিয়া সুপ্ত আত্মা কি হ'ব? ঘৰখন কৰাৰ লগে লগে সুপ্ত আত্মা জাগ্ৰত হ'ব। আৰু মানুহটো চাব, নাম যিমান হ'লে সিমানে মানুহজনৰ শক্তিটো বাঢ়ি আহে। বহুত শক্তি নামৰ, কৃষ্ণগুৰু নামৰ শক্তি এনেকুৱা, মানে গম পোৱা নাই হয়তো ভকত আমাৰ ভকতেও গম নাপায় নামৰ কিমান মহিমা। গতিকে আপোনালোক কৈছোঁ, এই নাম
নেৰিবা নেৰিবা নেৰিবা, প্ৰাণ থাকে মানে সকলোৱে কৈছো, নাম কৃষ্ণগুৰু নাম প্ৰাণ থাকে মানে নেৰিবা নেৰিবা নেৰিবা। এই নাম সদায়, কাৰণ মৃত্যুৰ সময়তো নাম নেৰিব পাৰে আপোনাৰ, মই কৰিলো আজি। কিন্তু সেইকাৰণে অভ্যাসটো লাগে। মই আমাৰ উদাহৰণ দিওঁ আপোনাক, মই নাম নকওঁ, প্ৰভুৰ লগত থকা মানুহ, প্ৰভু ঈশ্বৰৰ লগত থকা এনেকৈ সদায় থাকে, কিন্তু মৃত্যুৰ বেলাত তেওঁৰ নাম মুখত নাহিল। প্ৰভুৰ লগত খাওঁতে খোৱাতে প্ৰভুৰ লগতে থাকে। প্ৰভু মাতি আনে, ভাত খাবা, এই ৰ ভাত খাওক ৰ, এই আহি আছে, মই অলপ ৰখি আছোঁ। প্ৰভু ৰখি দিয়ে, তথাপি তাহো নাক লৈ ভাত নাখায়। কি হ'ল লাষ্ট মুহূৰ্তত প্ৰভুৰ বাক্যই পালন নকৰে। প্ৰভুৱে ক'লা প্ৰভুক যে প্ৰভু মোৰ অলপ অসুখ হৈছে, মই ঘৰৰ পৰা প্ৰভু কৈছোঁ নহয়, তুমি এটা কাম কৰা, ঘৰত তুমি নাই কি ডাক্তৰক দেখাই থৈ যাওঁ। প্ৰভুৰ কথাই নুশুনে। প্ৰভুক ক'লে প্ৰভু ঘৰৰ পৰা আহি লওঁ। চাওকচোন, এটা কথা মনত ৰাখোঁ, গুৰুই যিটো কয় আখৰে আখৰে পালন কৰিব, কিন্তু নহ'লে বিপদ, মহা বিপদ হ'ব। প্ৰভু ঈশ্বৰে ক'লা তুমি ডাক্তৰক দেখুৱাই থৈ ঘৰত যোৱা। প্ৰভু উল্টাই ক'লে নহয়, প্ৰভু মই ঘৰৰ পৰা আহি দেখাম। ঠিক আছে যা। প্ৰভুৱে কাম কৰি থৈ দিছে ধুনীয়াকৈ, মোৰ কথাটো নুশুনিয়ে গ'ল। আহিল, ঘৰ আহিল। এই ঘৰ আহি যি পালে যাবই নোৱাৰিলে আৰু অসুখত, ইয়াতে ঢুকাই থাকিলে। প্ৰভুৰ নাম ল'বা ক'লেও নাম নাহে মুখত। এবাৰ কৃষ্ণগুৰু কওক, কৃষ্ণগুৰু নাহিলে মুখত। কেনেকুৱা ভাবক আপুনি, প্ৰভুৰ কাষত আটাইতি ভাববা নাগে যে মই দূৰত থাকোঁ, দূৰতে পাব পাৰে, কষ্টত নাপাব পাৰে প্ৰভুৰ ঈশ্বৰৰ। কাষত থাকিলে যি পায় নাভাবো আপোনালোকে। হা, এতিয়া পাৱাৰবিলাক কাৰ ক'ত গৈছে দেখছি না? প্ৰভু ঈশ্বৰৰ পাৱাৰবিলাক ক'ত যাব, হয় না নহয়? আমাৰ ভকতৰ তাতে আছে, কিন্তু ভকতে প্ৰয়োগ কৰিব নাজানে। আছেনে? কাৰণ গুৰু বাক্য যিটো কয় যে আজি যদি তোমাক কয় যে তুমি অমুকত যোৱা, লগে লগে যাবলৈ আৰু ভাববাই নালাগে। ঈশ্বৰে কৈছে মোৰ চিন্তা নাই আৰু। আছেনে? আমাৰ মই বহুত ভকতক কৈছোঁ, বহুত ভকতে মোক সুধিছোঁ এইবাৰ যে প্ৰভু মোৰ চাকৰি কি হ'ব বা যি যায় যি হ'ব। সুধক, ভকত আছে দিয়ক ইয়াতে। মই নিজে কৈছোঁ প্ৰভু এমাহ থকাৰ কাৰণে আহিছোঁ, চাকৰি বোলে বাদ দিয়া, চাকৰি যি হ'ব ঈশ্বৰক অৰ্পণ কৰি দিয়া। তো এতিয়া কি হ'ল, এমাহ হ'ল না? এমাহ এতিয়া চাকৰি যোন কৰিব, একো কোৱা নাই, কোনোৱে একো কোৱা নাই। কিংকে ক'ব? কাৰণ তাৰ তাতেতো ঈশ্বৰ আছে নে নাই? যিজনে ক'ব অফিচাৰ, সেইজনতো ঈশ্বৰ আছে। হা, গতিকে আজি এমাহ ইমান কষ্ট কৰি গোটেই ভকতখিনি, মই কৈছোঁৱে ভকতৰ সমান প্ৰাণ নাই বুলি কৈছে, যে ভকতে মহাপ্ৰাণ। গুৰুৰ মহাপ্ৰাণ হ'ল ভকত। গতিকে এনেহেন ভকত আজি চাওক, ইমান ভকত হৈছে। গোটেই ভকতক মোৰ এটাই মোৰ বাক্য কম, কাৰণ নাম সকলে নাম লয়নে 1 ঘণ্টাকে প্ৰত্যেকে? ৰাতিপুৱা সদায় 1 ঘণ্টাকে নাম ল'ব লাগে। আমাৰ সময় পাওঁ নাপৰ কথা নাই, সময় পাবই। চিৰিয়েল চাব সময় পায় না? চিৰিয়েলটো বাপে এৰি নেদিয়ে কায়ো। আৰু আজিকালি কিবা এটা হৈছে নহয়, ৰাতি 10:30 বজাৰ পৰা দিয়ে। কি হে, বিগ বাজার লাগছে কি, বিগ বস নেৰে কায়ো। টাইম পায়, কিন্তু নাম ল'বা টাইম নাপায়। চিৰিয়েলখন টাইমত চাইনে? আইসকলতো প্ৰিয় চিৰিয়েল, নহ'লে ভাতো লাগে, ভাতে নাখায়। হ'ব ৰ পিছত খাম কয়নে? কিন্তু মনত ৰাখো, নামটো লৈহে যি কৰে কৰ্ম আগত তাৰ পাছত কৰিব। চবেই একদম বহি যায় একেবাৰে। বিগ বছ হ'লেতো কায়ো তিৰোতাৰো থাকবাই নোৱাৰে আৰু, পাৰেনে? ভাল চিৰিয়েল এখন বহি ধুনীয়াকৈ চাই, এখনি কিন্তু সময় পায়, কিন্তু নাম ল সময় কোনো মিলাব নোৱাৰে। হা, গতিকে নাই সময়ত চিৰিয়েল চাই থকাটো যদি ভুচুংকৈ যাব লাগে, নামো শেষ, চব শেষ। মনত ৰাখোঁ আইসকল। গতিকে নামটো আগত লৈহে চিৰিয়েল চাই, নাটক চাই, যি চাই থাকোঁ। হা, হয়নে নহয়? আমাৰ আইসকলে কেতিয়াবা ভাত ৰান্ধা যদি ভাতৰ হুইচেল কেইটা গুচি গমেই নাপায় কেতিয়া যায়, হয়নে নহয়? চাওঁতে চাওঁতে ভাতো শেষ, বোলো কি 10টা হুইচেল লঠি হৈ গ'ল, ভাত লঠি হৈ যায়। গতিকে আপোনালোকক কৈছোঁ, গোটেই আইসকলক কৈছোঁ, ইমান নিচা নহয় টিভিত, বেছি নিচা আইসকলৰ, হয়নে? আমিও চাওঁ দেখছোঁ মাজে মাজে, কিন্তু এইবুলি এই নাচাওঁ, হয়নে নহয়? গতিকে নামটো আগত ল'ব, লৈ বাকী যি কৰ্ম কৰে কৰিব।
আৰু আমাৰ চাব আমাৰ প্ৰত্যেকজন ভকতক কৈছোঁ মই আইসকলকো চিৰিয়েল এখন পাঢ়ে না কওকচোন 5 মিনিট দেৰি হ'লে গিৰিয়েকে গালি দিব ৰ'ব তোমাৰ কাৰণে নহ'লাক চাওক হয় না নহয় আপোনাৰ কাৰণে নহ'লাক চাওক হয় না নহয় প্ৰত্যেকৰে আছে চাওক চবেই সঁচা কথা কৈছে হয় না নহয় গিৰিয়েকে গালি দিব আপোনাৰ কাৰণে আজি মোৰ চিৰিয়েল এখন চোৱা নহ'লাক যদি ক'লাক হয় আপোনাৰ কাৰণে নাম লোৱা নহ'লাক কিমান ভাল পালাক হয় খেতি নকয় চিৰিয়েল এখন চোৱা নহয় আপোনাৰ কাৰণে চাওক গতিকে এইবিলাক চাওক মই এটি কোৱা নাই অলপ ৰোমাঞ্চো কৰিব লাগে মই এটি নকওঁ কিন্তু কথা হ'ল কি আগতে নামটো ল'ব লোৱাৰ পাছত বাকী যি কৰে কৰি থাকিব হয় না নহয় যি কৰে কৰি থাকিব সকলোৱে কৈছোঁ আৰু হেৰিকে দি দিব তুমি চাচোন এখনি মই আহি আছোঁ তুমি অলপ ৰান্ধাছোঁ এই আঞ্জাখন গিৰিয়েককে দি দিলা হয় না নহয় আমাৰ বহুত আছে এনেকুৱা গতিকে আপোনালোকক কৈছোঁ নামটো মেইন নামৰ পিছত বাকী যিয়ে হ'ব কাৰণ মুখত হৰি নাম সদায় লাগে ভাত ৰান্ধাতে সদায় কৃষ্ণগুৰু কৈ থাকিব লাগে সেই খাদ্যখিনি সুস্বাদু হয় না নহয় যদি ভাত খাওঁতে যদি চিৰিয়েলৰ কথা ভাবি থাকে তেতিয়া ভাতৰ আঞ্জাও ক'লা কি হ'লে আঞ্জা গিৰিয়েক ঘৈণীয়েক কাজিয়া লাগিল বোলে আঞ্জা সদে নহ'ল হয় না নহয় গতিকে নাম লৈ ভাত ৰান্ধাতেও জয় কৃষ্ণগুৰুক চিন্তা কৰি প্ৰভুক চিন্তা কৰি ভাতটো আঞ্জাও লাগি থাকিব এনেকৈ আৰু নহ'লে বা দ হ'লে দত লাগিলেতো হৈছে আৰু হয় না নহয় গতিকে সাৱধান চব বস্তুতে সাৱধান কিন্তু আগত নামটো আগতে ল'ব আৰু বাকী আপুনি টাইমত যি চাই থাকক আমি এটি নকওঁ হয় না নহয় টাইমটো কিন্তু চাব নামৰ টাইমটো সকলোৱে পাৰে কিন্তু চিৰিয়েলৰ টাইমটো কোনো মহিলাই নাপাৰে পাৰেনে গতিকে নাচা মানুহ 2% আছে বাকী 98%হে চায় মই কৈছোঁ কি টাইমটো যেনেকৈ মেনেজ কৰে 2 মিনিট আগত বা 5 মিনিট আগত যে চিৰিয়েলৰ আগত টিভিৰ আগত বহি থাকে যদি নামৰ আগত যদি বহি লৈ তাৰে 2 মিনিট আগতে নামটো লৈ লওঁ সেইটোহে কৈছোঁ মই গতিকে নামটো প্ৰাধান্য আগত তাৰ পাছত বাকী যি কৰে আপোনালোকৰ কথা কিন্তু নামটো নল'লে সমস্যা আছে আপোনালোকৰ বুজিছে গতিকে নামটোহে লওক প্ৰত্যেকৰে কৈছোঁ তো মই সকলোৱে যাতে নাম লৈ 1 ঘণ্টা নাম সদায় ল'ব আৰু নাম লোৱাৰ পাছত আপুনি নিজে জানে আজি ইয়াতে এমাহ ধৰি প্ৰভুৰ কৃষ্ণগুৰুৰ নামটো চলি আছে নে নাই চলি আছে এক নামটো হয় না নহয় কিমান আনন্দত চলাইছে সকলোৱে হয় না নহয় দিন ৰাতি একাকাৰ কৰি দৰ্শনাৰ্থী গোটেই বাপে দিনে ৰাতি আপোনালোকৰ এক নাম চলি আছে ভকতখিনিক মানসিক চক কিমান ভাল লাগে একদম হিয়া একদম হেৰি হৈ যায় আৰু হয় না নহয় ইমান ভাল পায় আপোনালোকক তেনেহ'লে গতিকে মই প্ৰত্যেকজন ভকতক কৈছোঁ কাৰণ ক'লে বহুত ক'ব লাগিব 9:30 বাজে গতিকে মই আৰু আমাৰ ভাগৱতী যিসকল আই আছে বা প্ৰভুসকল আছে গোটেই ভাগৱতখন বুজাই দিব আমাৰ বহুতে নাজানে আমাৰ এই সিদিনা এটা হৈছিল মানে কুৱেশ্যন এটা সুধিছিল ভকতে যে প্ৰভু আচ্ছা বিপ্ৰ দামোদৰে চাউল লৈ গৈছিল না কাক লৈ গৈছিল বিপ্ৰ দামোদৰ চাউল লৈ গৈছিল না এমুঠি খোৱাৰ পিছত 2 মুঠিটো খাব কিয় নদলাক এমুঠি যেতিয়া খায় খোৱাৰ পিছত 2 মুঠিটো খাইবা নদলাক দিলাক না ঈশ্বৰক ৰুক্মিণী হাক দিছিল কিয় হাক দিলে চৰাচৰ জগতটো চবে পাই গ'ল এই 2 মুঠাটো খাব হাক দিছিল কিয় হাক দিলে এই কুৱেশ্যন এনচাৰটো আপোনালোকে মোক পিছত দিব লাগিব প্ৰত্যেক আমাৰ ভাগৱতী সুধি মাতি কিয় দিলে হয় না নহয় প্ৰথম চাউল মুঠি খালে না নাই কৃষ্ণই আৰু পিছৰ মুঠি খাওঁতে কিয় হাক দিলে লক্ষী লক্ষী কিয় হাক দিলে কৈছে যে তুমিতো বিক্ৰী গেলা মোকো বিক্ৰী কৰলা এতিয়া তোমালোকক কৈয়ে দিলোঁ মই কথাটো তুমিতো বিক্ৰী গেলা এতিয়া মোকো বিক্ৰী খেদাবা পঢ়িব কিবা অধ্যায় আছে ময়ো পাঢ়ি গৈছোঁ দেখছি না ভাগৱত চাই বেছি চাম না সেইকাৰণে পাঢ়ি যাওঁ ভাগৱতখন চাব ভালকৈ আৰু ভাগৱতত বহুত প্ৰশ্ন তাত গদ্যখানতো পঢ়ি কিবা হেৰি কৰি থৈছিলে সেনেকৈ পূৰা হেৰি নাই জানবা লাগে আমাৰ ভাগৱতীসকলে সুধি দিয়ে না কেতিয়াবা অহয়নে মানে সুধিব পাৰে একো ডাঙৰ কথা নহয় কিন্তু চক কিমান ভক্তি বিপ্ৰ দামোদৰৰ কিমান ভক্তি আছিল ভক্তিৰ কথাহে কৈছোঁ
হা কিমান ভক্তি চুতদেৱৰ কিমান ভক্তি আছিল ভক্তিতে ঈশ্বৰ বৈশ্য হৈ গৈছিল আৰু বৈশ্য হৈ ঈশ্বৰ চুতদেৱৰ তাতে শিলখা খাই তৃপ্তি পাইছিল কিন্তু ৰাজাত তাতে সোণাৰ পাত্ৰত দিছি সোণাৰ আসনত বহিবা দিছি কিন্তু ঈশ্বৰ সন্তুষ্ট নহ'ল কিন্তু চুতদেৱৰ এটা শিলখা খাই বৰ তৃপ্তি পালে তেওঁতো প্ৰভু ঈশ্বৰে কি কৈছে অন্ন বস্ত্ৰই ঈশ্বৰ প্ৰাপ্তিৰ পথ নহয় তেওঁৰ বস্ত্ৰও আছিল জানো চুতদেৱৰ বস্ত্ৰ আছিল জানো চিৰা হা আমাৰ এটি ব্যাখ্যা নহয় যে লং পেণ্ট পিন্ধি ভাগৱত পঢ়িব পাৰি সেইটো ব্যাখ্যা নহয় অন্ন বস্ত্ৰই ঈশ্বৰ প্ৰাপ্তিৰ পথ নহয় বহুতে লং পেণ্ট পঢ়িব পাৰিব নাই বুলি হয় না নহয় অন্ন ভাত মুঠিৰ কথা কৈছে ভাত খাবা নাপালি যি ঈশ্বৰক ভক্তি কৰিব নোৱাৰি বা পালি ঈশ্বৰক ভক্তি কৰিব পাৰি সেইটো একো নাই তুমি নাপালেও ঈশ্বৰক ভক্তি কৰিব পাৰা ফাটা কাপোৰেদি ঈশ্বৰক ভক্তি কৰিব নোৱাৰি নেকি নাফাটা কাপোৰেদিয়ে পাৰি নেকি ঈশ্বৰক ভক্তি কৰবা ঈশ্বৰ ভক্তিতে সন্তুষ্ট আৰু ঈশ্বৰে যাই ভক্তি কৰে তাৰ লগত ঈশ্বৰে সদায় থাকে সদায় ঈশ্বৰ তাৰ লগত থাকে আৰু তাৰ যিমান বিপদ ধুমুহা নহওক তাক তাতে লগলৈ তুলি লৈ নে নলয় গতিকে আপোনালোকে কৈছে অকল ভক্তি কৰক আৰু নাম লওক আৰু গোটেই অসমখন আমাৰ ভকতে কাভাৰ কৰক মইতো যাই আছোঁ উজনিত আৰু আমাৰ লগতো কিছুমান যাব পাৰোঁ মোৰ লগতো কিছুমান যাব পাৰিব অলপ প্ৰচাৰ কৰিব লাগে মহিলা জানা মহিলা কেইটামান হ'ব লাগে আমাৰ আৰু শিক্ষা লাগে সেইকাৰণে আমি নতুন প্ৰজন্মক দিব লাগিব চব বস্তু ঠেলি এতিয়া আইসকল বুঢ়া হৈ গ'ল না নাই গতিকে আমাৰ ডেকা চামে ৰাখিব লাগিব লাগি কেনেকৈ কৃষ্ণগুৰু ধৰ্মটো প্ৰচাৰ কৰিম আমি আলোচনা কৰিম আমি চবে আহিবা আমি আলোচনা কৰিম আশ্ৰমত এটি দল গেল আমাৰ চবেই আৰু চবে যুৱক যুৱতী চব ওলাই আহিব লাগে আমাৰ বহুত কামতে ৰাখি দিওঁ দে এতিয়া বাপাকবিলাক গেলিতো ল'ৰাবিলাকৰ কামে নাই এতিয়া মই যিটো দেখছোঁ বাপাকবিলাক কিমান ভক্তিবান কিন্তু ল'ৰাটো ভক্তিবান নহয় ল'ৰাটো সেইমতে আহিব লাগিব বাপেকৰ বস্তুটো ধৰি ৰাখিব নালাগিব বাপেকৰ বস্তুটো পুতেকে ধৰি ৰাখিব গতিকে এতিয়া আমি দেখছোঁ নাইয়ে কিন্তু আমাৰ এতিয়া যিখিনি যুৱক আছে মই কৈছোঁ যুৱকক যে তোমালোকে ধৰ্মটো আৰু যুৱতী আৰু এইখিনি ডাঙৰ যুৱতীত আছোঁ মহিলাসকল ডাঙৰ যুৱতী আৰু এইটো সৰু যুৱতী গতিকে এতিয়া যুৱতী বুলি ক'লে সেইকেইটা আছে গতিকে আমাৰ ধৰ্মটো কেনেকৈ আমি আগুৱাই নিওঁ প্ৰত্যেকে আলোচনা কৰিব লাগে চব আলোচনাৰ মাধ্যমতে বুজা হয় নে নহয় চবে আলোচনা যে আমি এইটো দল যাম এইবাৰ আমি 8জন অমুকত যাম আমাৰ চব ওলবা লাগে নহ'লে এনেকৈ থাকিলে নহ'ব আমাৰ প্ৰচাৰটো কম হৈছে এতিয়া ময়ে প্ৰত্যেকবাৰে যাওঁ যাই নাম চাম শৰণ চৰণ দি আহোঁ এতিয়া আপোনালোকে মোৰ লগতো অলবনে তুমি অকল চিন্তা কৰিব নালাগে অলপ খৰচ হ'ব মই লাগে মিলাই দিম খৰচটো আপোনালোকে ওলাব কাৰণ প্ৰভু ঈশ্বৰৰ বাক্যটো যাতে সদায় আমাৰ থাকে সদায় চিন্তা কৰিব লাগে প্ৰভু কি কৰি থৈ গৈছিল নহ'লে বা আমাৰ দিগদাৰ আছে প্ৰভু ঈশ্বৰৰ বাক্য পালন নকৰিলে সমস্যা হ'ব গতিকে আপোনালোকক কৈছোঁ আপোনালোকে যাতে আৰু কৈছোঁ নাম ভক্তি এই দুটা বস্তু আমাৰ সম্বল এই দুটা বস্তু যাতে সদায় থাকে আমাৰ মুখত আৰু বেয়া চিন্তা নানিব সদায় ভাল চিন্তাই ৰাখোঁ মনত আনৰ সমালোচনা নকৰোঁ ভাল চিন্তাই কৰোঁ বেলেগে বেয়া ক'লেও বেলেগক ক'ব যে ঈশ্বৰৰ ইচ্ছা বুলি ধৰিব যে ঈশ্বৰে ক'ব লগা আছে কাৰণে কৈছে বুজিছে না গতিকে আপোনালোকক কৈছোঁ আপোনালোকে যাতে নামটো সদায় লয় সদায় নাম ল'ব তেতিয়া ঈশ্বৰে এনেকৈ চিন্তাই নকৰিব ভক্তি কৰক নাম লওক ঈশ্বৰে তাতে আপোনালোকে যিমান আপোনালোকে নাহিব এতিয়া জৰা ব্যাধি এলা দেহৰ সেই আত্মাৰ নহয় আত্মাৰ হৈ জানো এই যে অসুখ এলা আত্মাৰ নেকি দেহৰ দেহটো থাকলে অলপ এলা দেহা থাকলে বেহা বুলি কয় অলপ হ'বই কিন্তু যিজনে ভক্তি কৰে ভালকৈ গুৰু তেওঁৰ একোৱে হ'ব নোৱাৰে আৰু আইসকলক কৈছোঁ অলপ কমকৈ খাব প্ৰভুসকলকো কৈছোঁ অলপ কমকৈ খাব খাওয়াটো অলপ বেছি হয় নেকি আইসকলৰো এই উঠবা নোৱাৰা হয় আৰু বহুত আই ক্ষীণ আছে অলবা নোৱাৰে বহুত আছে উঠবা নোৱাৰা হয়নে খুব কমকৈ খাওক ভাতটো কম খাব বাকী আঞ্জা পাতি বেছি খাওক আপোনালোকে ইমানে খাই দে পাছত উঠবাই নোৱাৰে কিবাকে কালি এটাই মোৰ গাত ধৰিয়ে উঠছি উপায় নাই উঠক দকাই কি কৰিব আৰু কালি সেয়া কৰি থকা তাতে গাত ধৰি উঠি ময়ো উঠাই দিছোঁ উপায় নাই কি কৰিব আই গতিকে খাওঁ লয় এইবিলাক
খুব কমকৈ খাব। মই খাব হাক নিদিওঁ, কিন্তু তৰকাৰী দালি এইবিলাক বেছি খাব, কাৰণ দেহাটো ঈশ্বৰে কি কৈছে, হয় না নহয়? আৰু কৰ্ম কৰিব, অলপ খোজ কাঢ়িব। প্ৰভু ঈশ্বৰে নিজে খোজ কাঢ়িছিলে, হয়নি? কিয় আমাক দেখুৱাইছে খোজ কাঢ়িবি। কিয় দেহাটো যদি ভালে নাথাকে কিবা কৰিব পাৰিব না কওকচোন? নামো ল'ব নোৱাৰিব আপুনি শান্তিত, পাৰিব না? দেহাটোৰ কাৰণে দেহটো সদায় গুৰুত্ব দিব, সদায়। আজি পালোঁ, খাই দিলোঁ, মই পালনামতে ইয়াতে পাইছোঁ দিয়কচোন, একমাহ ক্ৰমতো খাই দিয়ে, সিহঁতে লেপাককৈ পৰি গ'ল, কি হ'ল আই প্ৰভু বহুত খাই দিলোঁ। ইয়াতে আমাৰ এই একমাহ পালনাম, একমাহ ক্ৰম যি চলে, এমাহ ক্ৰম চলাতে ইয়াতে আমাৰ সৎসতীতে পৰি গ'ল নহয় এগৰাকী, বোলো আই কি হ'ল? প্ৰভু ভাত বহুত খাই দিলোঁ, পৰি গ'ল। গতিকে কমকৈ খাব অলপমান। মই খাব হাক নিদিওঁ, লাগব প্ৰটিন, দেহাত লাগব, কিন্তু দেহাটো বাচাব লাগিলে কিছুমান বহুত বস্তু ত্যাগ কৰিব লাগিব। যদি দেহাৰ বেমাৰ যদি গুচাব খোজে বহুত বস্তু ত্যাগ কৰিব লাগিব। আমি প্ৰভু এই বয়সতে ভুল খাই থাকোঁ, আমি তেল নাখাওঁ, আপোনাৰ তেল মাৰি দিয়ে, মছলা মাৰি দিয়ে, হয় না নহয়? জিভা জুতিহে এটি আটাইতকৈ ইন্দ্ৰিয়ৰ ভিতৰত লম্পট কি? জিভাখন আটাইতকৈ লম্পট, আৰু নাকটো শুঙি ফুৰে ক'ত ভাল, হয় না নহয়? সেইটো নহয়, দেহা নিজক বাচক, নিজক বাচক। সকলোৱে তেল বাদ দিয়ক, বাদ দি নিৰামিষ ভালকৈ, মই সেইটো নকওঁ, যি খাই খাওঁ সেইটো মই নকওঁ, কিন্তু কথা হ'ল কি, খুব সাৱধান, সাৱধান, নহ'লে আমাৰ বহুত বেমাৰী হৈছে ভকতসকল, হৈছেনে? বহুত বেমাৰী হৈ গৈছে। মই আহি দেখোঁ কালি ইয়াতে পাব, এই আঙুলিটো বহুত দিনত থাকিব পৰা নাই। গতিকে আপোনালোক কৈছোঁ কিয়, নিজে বহুত নিজৰ ঔষধ নিজৰ এটা আছে। মই অমুকটো খালি একশ্যন সিহঁতি নাখালি হ'ল, গতিকে খুব সাৱধান, বুজিছে না? কাৰণ আমাৰ প্ৰভু ঈশ্বৰৰ ধৰ্মটো যাতে আমি প্ৰত্যেকজন ভকতে কেনেকৈ আগুৱাই সিহঁতি চিন্তা কৰি থাকোঁ, আৰু বাকী চিন্তা কৰাতে বেমাৰ হয়নে? বাকী চিন্তা বাদ দিয়ক, বুজিছে না? গতিকে সকলোকে কৈছোঁ, চব ভকতো সকলোৱে যাতে 1 ঘণ্টা সদায় নাম লৈ, মই আগতে কৈছোঁ, আৰু নামটো খুব সাৱধানে ল'ব। কাৰোবাই ধৰক পাৰা নাই বহিব, বিছনাত বহি ল'লেও হ'ব, কাৰোবাই তলত বহিব পৰা নাই ওপৰত বহি ল'লেও হ'ব, সেইটো ইমান চিন্তা কৰিব নালাগে। আইসকল ভাবে আৰু নামটো তলৰ ওপৰত ল'লে সেই দোষে ধৰে নেকি? দোষ নধৰে, চব ৰেহাই দি দিছোঁ আপোনালোকক। যাই তলত বহিব নোৱাৰে তাই ওপৰত বহি হ'লেও নামটো ল'ব, আৰু নামেহে আমাৰ প্ৰাণকৰ্তা বুলি কৈছে নাম। পঞ্চভূতি দিয়ে, হয় না নহয়? এটি পঞ্চভূতি দিয়ে, এদিন পঞ্চভূতত বিলীন হৈ যায়, হয় না নহয়? গতিকে ইয়াক এটাই ৰাখিব লাগিব, যদি আমি বহুদিন থাকিব লগা হয় তেতিয়াহ'লে কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ গুৰু নামটো সদায় মুখত থাকিব ল'ব, আৰু সদায় 1 ঘণ্টাকৈ ল'ব, আপোনালোকক ক'লোঁ। গতিকে আৰু নকওঁ, জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু।